হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? ভালে আছেনে? আজিৰ ব্লগটো ইয়াৰে পৰাই ষ্টাৰ্ট কৰিলোঁ। মন্দিৰত গৈছিলোঁ। ভাদ মাহৰ এইটো লাষ্ট শনিবাৰ, সেয়েহে মা আৰু মই আহিলোঁ পূজা দিব। এয়া মন্দিৰৰ পূজা দি আছে। ইয়াৰ পূজা দিয়া হৈ গ'ল। এতিয়া পূজা দি ভালেই লাগিল। এতিয়া যাওঁ ঘৰলৈ। ঘৰ আহি পালোঁ। ঘৰ আহি পাই চাহ কৰিলোঁ। তিনিওটাই মিলি চাহ খালোঁ। শাহু মা, শহুৰ দেউতা আৰু মই চাহ খাই আলোচনা কৰিলোঁ কি বনাম দুপৰীয়া। এতিয়া মায়ে কোমোৰা ওলাই লৈছে, কোমোৰা কাটি আছে। কোমোৰা কলা খাৰ আৰু নিমখ এই দি সানি লৈছে শাহুমাই। আৰু মই এইফালে ৰেডি কৰিছোঁ নৰসিংহবোৰ ভালকৈ ধুই লৈছোঁ। ধুই লৈ গ্ৰাইণ্ড কৰি ল'ম। নৰসিংহৰে পনীৰ বনাম বুলি ভাবিছোঁ। তেল গৰম হ'ব দিলোঁ পনীৰ ভাজিবৰ বাবে। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পনীৰবোৰ ভাজি লৈছোঁ। ভাজা হৈ গ'ল। এতিয়া কেৰাহী উঠাই দিলোঁ। এতিয়া গোটা জিৰা দিলোঁ চামুচ, এটা মিডিয়াম চাইজৰ পিঁয়াজ, ভালকৈ ৰঙচুৱালৈকে ভাজিব লাগিব। এয়া শাহু মায়ে বনাই আছে। এতিয়া এয়া ৰঙচুৱাকৈ ভাজা হৈ গ'ল। এতিয়া নৰসিংহৰ পেষ্টখিনি এতিয়া দি দিম। নৰসিংহৰ পেষ্টখিনি দি দিলোঁ। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। এতিয়া হালধি, নিমখ সোৱাদ অনুযায়ী দিলে হ'ল। আমাৰ নিমখটো অলপ কমেই খাওঁ। নৰসিংহ পনীৰ দি বনাই এনেকৈ খাই চাবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব, খাই কেনেকুৱা লাগে। এয়া পানী দিলোঁ। পানী জোখমতে পনীৰ হিচাপ কৰি সেনেকৈ দিব লাগিব। এতিয়া পনীৰখিনি দি ভালকৈ উতলিব দিলোঁ। উতলি অহাৰ পিছত এয়া জিৰা গুড়ি দি দিছোঁ এচামুচ আৰু গৰম মছলা এচামুচ। দেখিবলৈ ধুনীয়া হৈছে নহয় জানো? আৰু খাবলৈও বহুত সোৱাদ হৈছে। কোমোৰা গুটিবিলাক ওলাই লোৱা হৈছে। গুটিবিলাক মায়ে ওলাইছে। এতিয়া গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি লৈ আলু, বিলাহী, মাছৰ জোলত এতিয়া ৰেডি কৰিছোঁ কোমোৰা বনাবৰ বাবে। তেল দি দিছোঁ। এয়া পাঁচফোৰণ দি দিছোঁ আৰু কেইফটামান নহৰু বটি লৈছোঁ। এইখিনি ভালকৈ ৰঙচুৱা হ'লৈকে ভাজি লওঁ। তেজপাত এখিলা আৰু কেঁচা জলকীয়া এটা দি দিলোঁ। এতিয়া ভালকৈ লাৰি ৰঙচুৱা হৈ গৈছে। এতিয়া কোমোৰাখিনি দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লাৰি লওঁ। যিহেতু ইয়াতে খাৰ আৰু নিমখ ভালকৈ সানি দিয়া হৈছেই। এতিয়া হালধি দি দিওঁ। অলপমান হালধি দিছোঁ, নহ'লে ৰঙা হৈ যাব। এতিয়া হালধি দিখিনি দি ভালকৈ লৰাই লৈ ঢাকনি দি দিম। 15 মিনিট পিছত ঢাকনি গুচাই চাইছোঁ, এনেকুৱা হৈছে, পানী উঠিছে। আৰু ঢাকনি দি দিওঁ পানীখিনি মৰিবৰ কাৰণে। এইখিনি কোমোৰাখিনি ভালকৈ ভাজা হৈ গ'ল।
এয়া গ্ৰাইণ্ড কৰি লোৱা সৰিয়হ এইখিনি দি দিলোঁ। এতিয়া কোমোৰাখিনি কিন্তু ভালকৈ ভাজি ল'ব লাগিব। ধনিয়া গুড়িখিনিও পানী দি এনেকৈ সিজাই লোৱা হৈছে। সিজাই লৈ একেলগে সৰিয়হৰ পেষ্টখিনিৰ লগত দি দিয়া হৈছে। এতিয়া আৰু ভালকৈ অলপ ভাজি ল'ব লাগিব। তাৰপাছত কেঁচা জলকীয়া। কোমোৰা বনালে বেলেগ আঞ্জা নহ'লেও হয়, এইখন আঞ্জাৰে খাব পাৰি। ভাজি লোৱা হৈ গৈছে, একদম শুকান কৰিব নালাগে, নহ'লে তিতা লাগি যাব পাৰে। এতিয়া অলপ পানী দি দিম, পানী দি দিলোঁ। ভাজি লোৱা হৈছে মাছৰ হেৰিবিলাক। এনেকৈ যদি খাই পোৱা নাই, এবাৰ বনাই চাবচোন, এনেকৈ খাই কেনেকুৱা লাগে। এয়া ৰেডি হৈ গ'ল। এতিয়া আহিছোঁ আলু বিলাহী মাছৰ জোল। এয়া বইল কৰি লোৱা আলু, এইখিনি নিমখ হালধি দি ভালকৈ ভাজি লওঁ। এতিয়া সেই একে কেৰাহীতে তেল দি দিছোঁ, গোটা জিৰা এচামুচ আৰু এটা সৰু চাইজৰ পিঁয়াজ, এটা কেঁচা জলকীয়া, এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ৰঙচুৱা হোৱাৰ পিছত দুটা মিডিয়াম চাইজৰ বিলাহী লৈছোঁ। এতিয়া হালধি দিলোঁ, নিমখ সোৱাদ অনুযায়ী। এতিয়া ভালকৈ ভাজি ল'ব লাগিব। বিলাহীখিনি ভালদৰে ভাজিব লাগিব। কোমোৰাৰ গুটিবোৰ গ্ৰাইণ্ড কৰি চেকি লোৱা হৈছে। ইয়াত বিলাহীখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া এই গৰমত বাৰু অৱস্থা কেনেকুৱা হয় না, পাকঘৰত সোমালে তাৰপিছত শাহুমাক ঘামি কেনেকুৱা অৱস্থা হৈছে। আমি দুইটাৰে এনেকুৱা অৱস্থা হয়, ঘামি। এয়া বিলাহীখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া সেই কোমোৰাৰ গুটি গ্ৰাইণ্ড কৰি চেকি লোৱা পানীখিনি দি লৈছোঁ। এইখিনি ভালকৈ ভাজি ল'ব লাগিব, এইখিনি শুকাই দিব লাগিব। মোৰ দেউতাই জুতি লগাই খাই ভাল পায়, সেইকাৰণে মোৰ শাহু মায়েও জুতি লগাই ৰান্ধিব ভাল পায়। কোমোৰাৰ গ্ৰাইণ্ড কৰা পানীখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল। ভালদৰে ভজা হৈ গ'ল, শুকাই গৈছে সেইখিনি। এতিয়া জোখমতে পানী দিলে হ'ল, যিখিনি লাগে সেইখিনি দিলে হ'ল। আমি অলপ পানী এনেকুৱা দিছোঁ, সেই পানীত ভিজাই ৰখা হৈছে, সেইখিনি দি দিলোঁ। এনেকৈ ভিজাই ৰাখিলে তেতিয়া সোৱাদটো বেলেগ হয়। ভিজাই ৰাখি খাই চাবচোন, সঁচাই বহুত ভাল লাগে এনেকৈ খাই। সকলোৰে জুতিবিলাক বেলেগ বেলেগ নহয় জানো। আলুখিনি দি দিছোঁ। এতিয়া ভালদৰে উতল আহিব লাগিব। ভালদৰে উতল আহিছে। এয়া ভালদৰে উতল আহি গ'ল। এতিয়া ভাজি লোৱা মাছখিনি দি দিম। এতিয়া গৰম মছলা এচামুচ দি দিছোঁ আৰু এয়া জিৰাটো ভাজি লৈ গ্ৰাইণ্ড কৰি লোৱা হৈছে। এতিয়া বেছি উতলাই নাথাকোঁ, এতিয়া নমাই দিওঁ। এয়া হৈ গ'ল ৰেডি। দেখি খাবলৈ মন গৈছেনে বাৰু?